আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ফ্ৰী শিক্ষা চেনেলৰ পৰা কৈ আছোঁ। আজিৰ ভিডিঅ'টো মই লৈ আহিছোঁ ক্লাছ 9ৰ এৰাবিক অধ্যয়নৰ 9মান পাঠটো লৈ, অৰ্থাৎ 9 নং পাঠৰ কথোপকথন লৈ। মোৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা আৰু কাষে থকা বেল বটনটো বজাই দিবা, কিয়নো মই সদায় নতুন ভিডিঅ' আপলোড কৰি থাকোঁ। তো তোমালোকে যেতিয়া ছাবস্ক্ৰাইব কৰি বেল বটনটো বজাই দিবা, সকলোতকৈ আগত তোমালোকে পাই যাবা। তো বলক পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত প্রথম কথাটা হল আদ-দারসুত তাসিয়া। আদ-দারস এর অর্থটা হল পাঠ, আর তাসিয়া মানে নবম, অর্থাৎ 9 নং পাঠ, 9 নম্বর অধ্যায়। মুবিনাতু ওয়াল উসফুরু। মুবিনা এইজনী ছোৱালীৰ কথা কোৱা হৈছে, আৰু উসফুরু এই চৰাইটোৰ কথা কোৱা হৈছে। মুবিনা এজনী ছোৱালী, ওয়াল উসফুরু আৰু চৰাই, অর্থাৎ 9 নম্বৰ পাঠ মুবিনা আৰু চৰাইটোৰ কথা কোৱা হৈছে। মুবিনাতু তিফলাতুন সাগীরাতুন ওয়া বাইতুহা ফি মাদিনাতি দুহুরি। মুবিনা এজন ছোৱালীৰ নাম, তিফলাতুন এজন সৰু ছোৱালী, সাগীরাতুন মানে সৰু, ওয়া মানে আৰু, বাইতুহা মানে তাইৰ ঘৰ, ফি মানে মাদিনাতি মানে নগৰ বা চহৰ, ধুবুৰী মানে ধুবুৰী। মুবিনা এজনী সৰু ছোৱালী, তাইৰ ঘৰ ধুবুৰী নগৰত বা চহৰত। ওয়া আমামা বাইতিহা বিৰকাতুন ও জুনাইনাতুন। ওয়া মানে আৰু, আমা মানে সন্মুখত, বাইতিহা মানে তাইৰ ঘৰৰ সন্মুখত, বিৰকাতুন মানে পুখুৰী, ও মানে আৰু, জুনাইনাতুন মানে বাগিচা বা ফুলনি। তাইৰ ঘৰৰ সন্মুখত এখন পুখুৰী আৰু এটা বাগিচা আছে। অফিল বিৰকাতি সামাকুন। পুখুৰীত আছে, অফি মানে মাজত বা বিৰকাতুন মানে পুখুৰী, সামাকুন মানে মাছ, ও মানে আৰু, ফি মানে জুনাইনাতু মানে বাগিচা বা ফুলনি, সাজাৰত মানে গছ। অফিল বিৰকাতি সামাকুন, পুখুৰীত মাছ আছে আৰু বাগিচাত বা ফুলনিত গছ আছে। আলাইহা উসফুরুন। সেই গছজোপাৰ ওপৰত এটা চৰাই আছে। জাআত অৰ্থাৎ এই চৰাইটোৰ বিষয়ে কোৱা হৈছে। জাআত মুবিনাতু ইলা শাজারাতি ওয়া রাআতিল উসফুরা। জাআত মানে আহিছিল, মুবিনাই আহিছিল, ইলা মানে লৈকে, আশাজাৰাতি অৰ্থাৎ গছ, মুবিনা গছজোপালৈ আহিছিল, ওৰাআতিল উসফুৰা আৰু পাখিটো দেখিছিল। ৰাত মানে দেখিছিল, আল উসফুৰা মানে পাখি বা চৰাইটোক দেখিছিল। ওয়াল উসফুৰু নাজৰা ইলাইহা, আৰু চৰাইটোৱে লক্ষ্য কৰিছিল, ইলাইহা তাইৰ পিনে, অৰ্থাৎ চৰাইটো মুবিনাৰ পিনে কি কৰিছিল, লক্ষ্য কৰিছিল। ওকালা আৰু এই চৰাইটোৱে কৈছিল, মুবিনাক কৈছিল, লি সৌতুন জামিলুন। লি মানে মোৰ আছে, সৌতুন মানে শব্দ বা সুৰ বা মাত, কথা, আৱাজ, জামিলুন মানে ধুনীয়া, মোৰ ধুনীয়া ধুনীয়া মাত আছে বা কথা আছে, সুৰ আছে। ওয়া গিনাউন হুলউন। গিনাউন মানে গান বা গীত, হুলউন মানে মিঠা, মোৰ ধুনীয়া ধুনীয়া শব্দ বা সুৰ আছে আৰু মিঠা মিঠা গান আছে। লি জানাহুন ৰাকিকুন। মোৰ পাতল ডেউকা আছে। জানাহুন মানে ডেউকা, ৰাকিকুন মানে পাতলা, মোৰ পাতল ডেউকা আছে। আতিৰু বিল জানাহি ফিল ফাজাই, অৰ্থাৎ ফাজাও ক'ব পাৰি বা ফিজাই ক'ব পাৰি। আতিৰু বিল জানাহি ফিল ফিজাই। আতিৰু মানে মই উৰি ফুৰো, বিল জানাহি
দেউকাৰ সহায়ত বিল ফিজাই আকাশত বা শূন্যত মই দেউকাৰ সহায়ত আকাশত উৰি ফুৰো আনা তইৰুন হুৰুন আনা মানে মই তইৰুন মানে পাখি হুৰুন মানে স্বাধীন চৰাই বা পাখি মই আজাদী থকা বা স্বাধীন থকা চৰাই স্বাধীন চৰাই ক'লে আমি কি বুজো যিবোৰ চৰাই কাৰো পিঞ্জৰাত বন্দী নাথাকে তাক আমি স্বাধীন চৰাই বুলি ক'ব পাৰি তাই সেই কথাষাৰ কোনে কৈছিল চৰাইটোৱে মুবিনাক কৈছিল আনা তইৰুন হুৰুন মই এজন স্বাধীন চৰাই আল হুৰিয়াতু মাহবুবাতুন লি স্বাধীন থকাটো মোৰ বাবে প্ৰিয় বা মোৰ পছন্দনীয় লি মোৰ বাবে মুবিনাই কৈছিল মুবিনা চৰাইটোক কৈছিল ইংদি কাফাজুন জামিলুন মোৰ এটা ধুনীয়া পিঞ্জৰা আছে অৰ্থাৎ এই মুবিনা এই পিঞ্জৰাৰ কথা কৈছে কাফাজুন মানে পিঞ্জৰা জামিলুন মানে ধুনীয়া মোৰ এটা ধুনীয়া পিঞ্জৰা আছে আল কাফাসু মিন জাহাবিন পিঞ্জৰাটো আল কাফাজু মানে পিঞ্জৰা মিন মানে ৰ বা পৰা আৰু জাহাবিন মানে সোণৰ পিঞ্জৰাটো সোণৰ বা সোণৰে গঢ়া অতআমুন লাযীজুন মোৰ ওচৰত আছে কি আছে তআমুন মানে সুস্বাদু খাদ্য লাযীজ মানে সুস্বাদু মোৰ ওচৰত সুস্বাদু খাদ্য আছে ওমা উন আজবুন মিঠা পানী আছে ফাতা মানে গতিকে তাআলা মানে তুমি আহা ইয়া উসফুৰ হে মোৰ চৰাই হে চৰাইটো তুমি আহা মোৰ ওচৰলৈ আহা তাল আহা ওদখুলিল কাফাজা আৰু প্ৰৱেশ কৰা আল কাফাসা পিঞ্জৰাত তুমি কি দাখিল হৈ যোৱা বা প্ৰৱেশ কৰা আল কাফাসু বাইতুন লাতীফুন লাকা পিঞ্জৰাটো বাইতুন মানে ঘৰ লাতীফুন মানে আৰামদায়ক লাকা পিঞ্জৰা তোমাৰ বাবে আৰামদায়ক ঘৰ তাল গতিকে তুমি আহা ওয়াইশ ফি হাযাল বাইতিল লাতীফি ইশ মানে তুমি বাস কৰা বা বসবাস কৰা ফি হাযাল বাইতি এইখন ঘৰত আল লাতীফি মৰম লগা ঘৰত বা আৰামদায়ক ঘৰত তুমি বাস কৰা আল উসফুৰ এইবাৰ চৰাইটোৱে এনসাৰ দিছে লা ইয়া হাবিবাতি নহয় হে মোৰ সখী আল উসু লি বাইতুন হাসানুন আল উস মানে চৰাইৰ বা লি মানে মোৰ বাবে বাইতুন হাসানুন বাইতুন মানে ঘৰ হাসান মানে ধুনীয়া চৰাইৰ বাহবোৰ মোৰ বাবে সুন্দৰ আনা আদখুলুল উসা মই প্ৰৱেশ কৰোঁ বা এণ্টাৰ কৰোঁ ক'ত চৰাইৰ বাহত ও আখৰুজু মিনহু আৰু তাৰ পৰা ওলাও বা উলিয়াও মিনহু তাৰ পৰা বিহুৰিয়াতিন আজাদিৰে বা স্বাধীনভাৱে মই বাহত বা চৰাইৰ বাহত স্বাধীনভাৱে প্ৰৱেশ কৰোঁ আৰু তাৰ পৰা স্বাধীনভাৱে ওলাও ওয়াল কাফাসু লি মাহবিসুন পিঞ্জৰাটো মোৰ বাবে বন্দীশাল বা ফাটক ফাআফওয়ান গতিকে তুমি মোক ক্ষমা কৰি দিয়া ইয়া হাবিবাতি হে মোৰ সখী হে মোৰ বান্ধৱী আনা আবনি উসি মই বনাওঁ বা সজাওঁ উসি চৰাইৰ বাহ ওয়া আনা মাসরুরুন আৰু মই তাতেই আনন্দিত বা খুশি বাস তোমালোকে আজি বুজি পালা বাস আজিৰ ভিডিঅ'টি ইমানতেই আমি শেষ কৰিলোঁ।